প্ৰিয় শ্ৰোতা বন্ধুসকল, আপোনালোক সকলোকে ৰুহি আহমেদৰ চেনেললৈ স্বাগতম জনাইছোঁ। বহুদিনৰ মূৰত ৰুহি আহমেদ আকৌ আপোনালোকৰ মাজত উপস্থিত হৈছেহি। ভিন্ন কবিৰ ভিন্ন কবিতালৈ, ভিন্ন কবিৰ ভিন্ন স্বাদৰ কবিতালৈ। তেন্তে আজি আমাৰ কবি হৈছে সুদূৰ নগাঁও জিলাৰ চাহিদা বেগম। তেখেতৰ কবিতা বিভিন্ন আলোচনী বাতৰি কাকতত ইতিমধ্যে প্ৰকাশ হৈছে আৰু আজি আমি তেখেতৰ কবিতা এটি শুনিম। তেখেতৰ কবিতাৰ শিৰোনাম মই আধুনিকা নহয়। পাশ্চাত্য সাজসজ্জাত নিমজ্জিত নিশাটিত আধুনিকতাৰ দৌৰত পিছ পৰি আছো বাবেই মই আধুনিকা নহয়। সুৰাত মগন হৈ ডিস্কো বাৰত সুৰৰ তালে তালে কঁকাল নচুৱাই পোৱা নাই বাবেই মই আধুনিকা নহয়। ভালপোৱাৰ নামত হিম চেঁচা পৰশ দেহত বোলাই লৈ পৃথিৱীক পাহৰি যোৱা নাই বাবেই মই আধুনিকা নহয়। তোমাক অন্তকৰণেৰে কাষত পায়ো উঠত উৎকুটি তপ্ত চুমা দিয়া নাই। আলিংগনত দুটি দেহ নিমগ্ন হোৱা নাই মোৰ বক্ষত তোমাৰ স্পৰ্শই উত্তাৱল কৰা নাই বাবেই মই আধুনিকা নহয়। কেৱল দুচকুৰ সান্নিধ্যত অনুভৱী হৃদয়ক প্ৰেমৰ বতৰা দি বাট চাওঁ হেঁপাহৰ পুৱাতিলৈ। তোমাৰ নামৰ এসাগৰ সপোন আকাশ জোনাক গোপনে সাঁচি ৰাখোঁ বাবেই মই আধুনিকা নহয়। যৌনগন্ধি গীতৰ লহৰত মাতাল নহৈ মাটিৰ গান গাওঁ। আইজনীৰ অসুখত উচুপি উঠোঁ। আত্মসন্মানৰ খাতিৰত ব্যস্ততাৰ অজুহাতৰ দোহাই দি আপোনাৰ তোমাৰ দৰে ঠেক মানসিকতাৰ দৃষ্টিৰ পৰা আঁতৰি থাকোঁ বাবেই মই আধুনিকা নহয়। কাৰোবাৰ ধুনীয়া চেহেৰা ধন সম্পত্তিৰ প্ৰেমত নপৰি সঁচা হৃদয় পবিত্ৰ মনৰ প্ৰেমত পৰোঁ বাবেই মই আধুনিকা নহয়। যদি সেয়াই হয় তেন্তে এনে আধুনিকা নাৰীৰ নাই কোনো প্ৰাসংগিকতা কিংবা বিশেষত্ব। য'ত পোৱা যায় মাথো অপযশ বদনাম জৰ হাঁহি অসম্পূৰ্ণ হৈ ৰয় হেঁপাহবোৰ। মই নিবিচাৰোঁ প্ৰেম মানে যৌনতা উত্তেজনা কিংবা শীতল বৰষুণ। মই বিচাৰোঁ প্ৰেম মানে হওক এজাক সেউজীয়া বৰষুণ। প্ৰেম মানে হওক এজাক সেউজীয়া বৰষুণ যে ধুৱাই নিব পাৰে মনৰ কলুষতা, সানি দিব বিশুদ্ধ ভালপোৱাৰ আবিৰ, উৰিব শান্তিৰ কপৌজুৰি। ধন্যবাদ শ্ৰোতাসকল। আপোনালোকে যদি কবিতাটো শুনি ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকেও যদি বিচাৰে আপোনাৰ কবিতা এইদৰে আবৃত্তি কৰাৰ বা মোৰ টিউবত প্ৰকাশ কৰাৰ তেন্তে আপোনাৰ কবিতা